বটল হেৰি খাওঁ মাত্ৰ 10 টকা আৰু বেছি নাখাওঁ নহ'লে মিটিং গণ্ডগোল হৈ যাব মিটিং গণ্ডগোল নহয় ৰ'ব মই 10 টকা নিয়মটোহে কৰিম 10 টকা চাহ চিন্তা কৰে এটা ঘৰত 10 টকাৰো চাহ চিন্তা কৰা এনেকুৱা নিবনুৱা বহি আছে আমাৰ লিখীয়া পৰিয়াল মই তাৰ এতিয়া মই ইমান মদ খাই বুলি কওঁতে 1,20,000 দিছিলে 1,90,000 ঘৰ বনাই আজি টিপাৰ লগাইছো বেৰা লগাবই পৰা খালি 10 বছৰ বনাব 45,000 তো মিস্ত্রিয়ে কেসকে লৈ দিবই লাগিব চিন্তা কিন্তু এটা হয়তো সরকারে দিয়েছে আমি আমার হাওক এটা পাৰিলে বনাব ভৱিষ্যতলৈ তেনেকুৱা ঘৰ আমি বনাব নোৱাৰো পাৰিম জানো নোৱাৰো সীমাৰেখা তলৰ যিখিনি বসবাস কৰি আছে মানুহখিনি যদি প্ৰেচিডেণ্ট ডাঙৰীয়া ছাৰ আমাৰ জিয়াৰ ধৰক আমাৰ ZPC তেওঁলোকে চা চিন্তা নকৰিলে ক'তো হাইজও নাহে লেঙেদাৰ হ'ব চাফা কথাটো হয় না ইয়ানি কি বস্তু নাপায় আপুনি জোৰ কৰিলে বস্তু পঞ্চায়ত আহিব তেতিয়া আপুনি মেলিব পাৰিব নহ'লে আপোনাক ধৰি থাকিব এই প্ৰেচিডেণ্ট পইচা দে বুলি ক'ৰ পৰা আপুনি দিব ঘৰ দে বুলি দিব নেকি কি কৰিব লাগিব প্ৰেচিডেণ্টে কি কৰিব লাগিব তেতিয়া প্ৰেচিডেণ্টে কি কৰিব লাগিব তেতিয়া প্ৰেচিডেণ্ট জোৰ কাগজ লিখিব লাগিব লিখি থাকিব লাগিব 10টা ওয়ার্ডৰ কাহিনী লিখিব লাগিব আমাৰ ফ্লাট এৰিয়া ধেমাজি ডিস্ট্ৰিক্ট ফ্লাট এৰিয়া কম সাহায্য আহে নেকি আরে প্রেসিডেন্ট কিটা হৈ থাকিলে ক'লে হ'ব নেকি কম সাহায্য আহে ভাব লিখিলে পাই যায় এই আপুনি লিখা নাই হুয়ে তাৰ নাই এটা কথা না আৰু কথা নাই বাবই ভাবে সব ঠিকই আছে আপুনি হুয়ে আছে কমপ্লেন নকৰে বাল লিখিম কি কৰিব বিৰাট মানে সব ঠিকে আছে কোন লিখিব জিয়া সাহেবে কোন পৰা লিখিব কনফিডেন্স নিদিয়ে হয়তো নহলে জিয়া সাহেবে তো কাম কৰিব ঘৰে লিখিব পঠাব ভাইটো দিয়া এইতে আৰু ঠিক না ভাগে বুঝা পায় মিনিস্টারে তেলা না পয়সা নকৰিয়া বুলি মই কি কৈ আছো আকৌ বাবু উলুটাকে মই কি বুঝা আছো আকৌ উলুটাকে তেওঁ লিখাতে কাম কৰি আমি সব লম্পৰে বহি আছো ইয়াত তেওঁহে ৰজা তেওঁৰ আখৰ চাহে কাম কৰিব মিটিং বহুত কথা ক'ব আৰু এনেই ডিঙি হিলালে নহ'ব বিহু পঢ়াব আৰু ডিঙি হিলাই মই কৈছোঁ নাই পঢ়াব আমি সৰুৰ পৰা কেঁচুৱাৰ পৰা আমাক বুকুচাৰ লোৱা মানুহ মই এনেকুৱা জমাইছোঁ কথা আমি পঢ়িব নোৱাৰিলো আমাৰ সমস্যা আমাৰ সম্পূৰ্ণ দলিত নহয় দৰমহা নাপায় একো মাইকে এটা আহি ভাগত লাগিলে ভাগত লাগিলে মানুহজনী এজনী আছিলে জীৱনত মই এতিয়া ভোলাকে এৰি দিলো মই অহা যোৱা বন্ধ কৰিছো আৰু কিমান টকা নিজৰ পইচা দি মালিক নহয় আমাৰ কাৰ্যকালৰ গোটেই পঞ্চায়ততে আহে যদি চা চিন্তা নকৰে ডাঙৰীয়া মানুহ একো নহয়
পঞ্চায়তৰ চব কাম হয় কৰিব লাগে এইটো মিহিকে এনে খঙত নহ'ব দম দিলে ন মিহিকে কৰিব লাগে কিন্তু আমাৰ মানুহখিনিয়ে বুজি নাপায় এতিয়া আমি ধৰিব লাগে যদি আপুনি জব কাৰ্ডৰ পইচা 20,000 ভিতৰত কামত খটালে না চাব লাগিব নখটালে কেছ কৰি দিয়া ক্লেইম কৰা তই আমাৰ পঞ্চায়তৰ পইচা লৈছিল তই কেলে কামত নখটালি এনেকুৱাহে কামটো হয় দেই আপুনি গেলাৰ পইচাটো দি দিলে সি কালেৰে নেখায় এই দিনতো কেলা মানুহ পৰিৱৰ্তন হ'ব পৰা নাই যে কিছুমান আহে আপোনালোকে নেদেখে ইয়াত বহুত বুঢ়ী থাকে মই ৰাতিপুৱা কিছুমান জানো হয় কিছুমান ইমান পইচা আহে পৰিৱৰ্তন কৰিব পৰা কিছুমানে সুধে তই কি ৰ'ব আমাৰ যিখিনি আমাৰ পইচাৰ অনুষ্ঠান আছে তেওঁলোকে কৰি আছে চিন্তা কৰিব নালাগে এনেকুৱা কৰিব কেইবাবাৰো মই লগ পাইছোঁ ভাল ভাল মানুহ আহে এটেণ্ড নকৰে সঁচা কথা ছাৰ এটেণ্ড নকৰে আকৌ মোক বেচেৰা মই আকৌ চবকে পুৰাণা এই চিচিৰ দৰ্জি নকৰি কাপোৰ চিলাওঁ লোকৰ পকৰ দোকানমান আপুনি ঢাকি আছে মই দেখিবলৈ এনেকুৱা এতিয়া তেওঁলোকে কয় এতিয়া মই NGOত আছোঁ NGOত মই 3 বছৰ আপুনি মোৰ আমাৰ ব্ৰাঞ্চ আছে য'ত আছে NGO বহুত ডাঙৰ পৰ্যায়ত হয় আমি NGO চিন্তা কৰোঁ চবেই মিলি জুলি ভালকৈ অনুষ্ঠান কৰি খাওকচোন ভাল অকণমান এইটোৱে আমি কামনা কৰোঁ মই বেয়া কথা কোৱা নাই দেই মই হ'ব পাৰে অলপ খাওঁ বেয়া কথা নাই মানুহ চবে ভাল হওকচোন ভাল হওক আপোনাৰ নাম হ'ব এইটো মানে 65-70 দে বেছি বেছি 80 ইমান বছৰত 80 বছৰলৈকে যদি আপুনি এটা ভাল কাম নকৰে আপোনাৰ নাম যাব জানো কাৰো নাম মানুহ কৰকচোন ভাল হ'ব আপুনি নাম কৰিবলৈ বেছি কাম কৰিব নালাগে নহয় আপোনাক অনুষ্ঠান ৰাইজে আপোনাক উঠাইছে চেনেহ কৰিছে আপুনি লিখকচোন যদি নাপায় ৰাইজে যাব নহয় তাত আপুনি কওক মই লিখি পঠাইছোঁ ৰাইজক নাপায় আপুনি কওক ৰাইজে মই দিছোঁ ধেমাজি ডিষ্ট্ৰিক্টত দিছোঁ দিছোঁ MLA দিছোঁ MP দিছোঁ আপোনালোকে মোৰ কামটো তেওঁলোকে কৰি দিনে আপোনালোকে যাব মোক ওজৰ আপত্তি নকৰিব তেতিয়া ৰাইজে যাব কেলে নেতা আমাৰ ধেমাজিহে এইটো তাতে MLA MP আমি ৰাইজে বহাই থৈছোঁ তাত কত বছৰ খাদ্য খাব কিমান লুটিব আৰামত বহিব আজি বছে এই ৰাইজৰ অনুষ্ঠানটো আমিহে বুজাবলৈ যাম ৰাইজটো চবতকৈ ডাঙৰ ৰাইজ নহ'লে অনুষ্ঠান নহ'বহে আৰু কোনো হেৰি নহ'ব অফিচ নহ'ব ৰাইজে চবতকৈ ডাঙৰ বস্তু এতিয়া আপুনি শিক্ষিত বুলিহে আমি লগতে আপোনালোকে বেয়া নাপাব কংগ্ৰেছ দিনতো কংগ্ৰেছ চৰকাৰটো বেয়া নাছিল এটা কথা হেডটো বেয়া নাই জুৰিটো বেয়া এতিয়া বিজেপি চৰকাৰটো তেনেকুৱা নকৰক মই সেইটো মই কওঁ দেই আপোনালোকে বেয়া নাপাব দেই হেল্ল' মণি কোৱা হেৰি মই আজি পঞ্চায়তৰ মিটিং এখন আছিলে আমাৰ গাঁৱৰ কিবা ৰাইজৰ তাতে মই ব্যস্ত হৈ আছোঁ কালিয়ে আহিম দেই বেয়া আছে নাপাবা দেই মাইকীটো ফোন কৰি থাকে মই নগ'লে ইহঁত নচলে মিটিং কৰিলে মোকেই মাতে যিমান গাঁৱৰ মানুহ ভালকে
আকৌ ইয়াৰ এটা কথা আছে, আমাৰ যিমান অনুষ্ঠান ধেমাজি ডিষ্ট্ৰিক্টৰ যিমান অনুষ্ঠান বহে মই এনেই সোমাই দিওঁ আৰু কিছুমান ক'ব নোৱাৰা মানুহক মই শিকাই দিওঁ। সঁচা কথা। হ'ব পাৰে মোৰ একো নাই, তথাপিও মই মানে কিছুমান মই চিন্তা কৰোঁ। মই পঢ়া নাই, কিছুমান মই ভাল মানুহৰ লগত মই থকা আৰু মোৰ ভাল ব্যৱহাৰ এটা কথা দেই। মই ডাইৰেক্ট কৈ দিওঁ, মই মদ খাওঁ, মই দিনতো খাওঁ, ৰাতিপুৱা মই গধূলি অঁ বটল দিনত হেৰি খাওঁ, মাত্ৰ 10 টকা আৰু বেছি নাখাওঁ, নহ'লে মিটিং গণ্ডগোল হৈ যাব। মিটিং গণ্ডগোল হয় নহয়? ৰ'ব, মই 10 টকা নিয়মটোহে কৰিম। 10 টকা চাহ চিন্তা কৰে, এটা ঘৰত 10 টকাৰো চাহ চিন্তা কৰা এনেকুৱা নিবনুৱা বহি আছে আমাৰ লিখীয়া পৰিয়াল। এতিয়া আমাৰ ঘৰত চাব, কাৰ ঘৰত চাব, 10 টকা পাবলৈ আপুনি চিন্তা কৰিব লাগিব 10 বাৰ। 10 টকাও নাথাকে তেওঁলোকৰ ঘৰত। চিন্তা কৰ, 70 টকা লাভ হয় দেই হয় নহয় ছাৰ? ছাৰ আমাৰ সিহঁতৰ গাঁৱৰ পৰাই মই এতিয়া আপুনি মিটিঙত লিখিব নিব লাগে। যদি তেওঁলোকে এই কামত নখটায় মই ৰিক্স ল'ম, তাক মই কেছ কৰাম, 3 মাহ জেল কৰাম। মই তাৰ এতিয়া মই ইমান মদ খাই বুলি কওঁতে 1,20,000 দিছিলে, 1,90,000 ঘৰ বনাই আজি টিপাৰ লগাইছো, বেৰা লগাবই পৰা খালি 10 বছৰ বনা হ'ল। 45,000 মিস্ত্রিয়ে কেসকে লই দিবই লাগি চিন্তা। কিন্তু এটা হয়তো সরকারে দিয়েছে, আমি আমার হাওক এটা পাৰিলে বনাব। ভৱিষ্যতলৈ তেনেকুৱা ঘৰ আমি বনাব নোৱাৰো, পাৰিম জানো? নোৱাৰো। নিবনুৱা মানুহে টকা পকী খুঁটা এটা লগাব নোৱাৰে, দিছে চৰকাৰে, সেইমতে কৰক না মানুহে, হয় নহয়? এই ঘর পালে বলে পয়সা বেড়ায় মদ আর মাংস খালে হবো নি? হ্যাঁ।